ভাঙি পেলোৱাটো সহজ কিবা এটা বস্তু, কিন্তু গঢ়ি পেলাই সেই বস্তুটো চলাই নিয়াটো টান। অথবা আত্মকেন্দ্ৰিক হৈছে মানুহ। ভুলটো জাৰি হওক, সম্পৰ্কটোতো আমাৰ ন। যেতিয়া মানুহে এটা ধাৰণা লৈ থাকে এইটোৱেই সেইটো বুলি, তুমি সেইটো কৈ পেলাই মানে সেইটো ঠিক কৰিব নোৱাৰা মানে। আপুনি মানুহ অবজাৰ্ভ কৰে ন? হয়। ধৰক আপুনি কোনোবাক অবজাৰ্ভ কৰিছে বা কথা বতৰা পাতি পেলাই দেখিছে তেওঁ কোনোবাৰ প্ৰতি বেয়া ধাৰণা এটা লৈ আছে। তেওঁৰ সেই কথা বা কামে কোনোবাক আঘাত দিব পাৰে। মানুহক চাগে সময়েহে ভালকে শিকে। মানে যেতিয়া মানুহে এটা ধাৰণা লৈ থাকে এইটোৱেই সেইটো বুলি, তাৰপিছত তুমি সেইটো কৈ পেলাই মানে সেইটো ঠিক কৰিব নোৱাৰা মানে। তেওঁলোকে যেতিয়া নিজে ঠিক হ'ব বা সময় যেতিয়া তেওঁলোকক দেখুৱাবৰ প্ৰমাণ দেখুৱাব, তেতিয়াহে চাগে তেওঁলোকে সেইটো বস্তু মানি ল'ব। তাৰ যিমানখিনি পাৰোঁ খুব ওচৰৰ যদি হওঁ নিশ্চয় কওঁ, কিন্তু নহ'লে সেইটো আঁতৰি আহোঁ তাৰ পৰা। যে সম্পৰ্কবোৰো ইমান থুনুকা হৈ গৈছে, সম্পৰ্কবোৰ লং লাষ্টিং কিয় নহয়? আমাৰ মা দেউতাহঁত বা আৰু তাৰ আগৰ জেনেৰেশ্যনটো যদি চাওঁ, কিবা এটা বুজা পৰাৰ মাজেৰে তেনেকে আগবাঢ়ি গৈছিলে। কিন্তু আজিকালি মানুহৰ কি হৈছে মানে? অথবা আত্মকেন্দ্ৰিক হৈছে মানুহবোৰ, নোহোৱা নহয়। বহুত মানুহে আত্মকেন্দ্ৰিক বা নিজক ইমানেই বেছিকৈ ওজতাই ৰাখিব বিচাৰে যে তাৰ মাজত সন্মুখৰ মানুহজনৰ ভাৱ অনুভূতি, তেওঁৰ ভাল লগা বেয়া লগা ক'ৰবাত চকুত নপৰা হৈ যায়। কোনোবাই হয়তো অজুহাত দিয়ে মই সময় নাপাওঁ, কোনোবাই অজুহাত দিয়ে মোক বুজি নাপায়। নিশ্চয়, আৰু সেইটো কাৰণে মই ভাবোঁ আচলতে প্ৰতিটো সম্পৰ্কত সেই বন্ধুত্বটো থকা উচিত। আজি মাক দেউতাকৰ সম্পৰ্কই হওক, বাপেক জীয়েকৰ সম্পৰ্কই হওক, স্বামী স্ত্ৰীৰ সম্পৰ্কই হওক, যেতিয়া বন্ধুত্বটো থাকিব ন, বাকীখিনি সম্পৰ্ক শেষ হ'লেও সেই বন্ধুত্বৰ তুলিতো উভতি আহিব ন, সেই বন্ধু হিচাপেতো কথাখিনি ক'ব, তেতিয়াই কথাখিনি ক্লিয়াৰ হ'ব। সেইটো কাম কৰাটো উচিত মানে, কাৰণ ভুলটো জাৰি হওক, সম্পৰ্কটোতো আমাৰ ন। ভাঙি পেলোৱাটো সহজ কিবা এটা বস্তু, কিন্তু গঢ়ি পেলাই সেই বস্তুটো চলাই নিয়াটো টান।